Hello everyone, welcome to my YouTube channel Urvi&mom lifestyle. আজি আপোনালোকৰ মাজত মোৰ ভাল লগা কেইটিমান কথা আগবঢ়ালো, সো আপোনালোকেও শুনি ভাল পাব। খঙৰ আৰু থকা মৰম আৰু মনে মনে থকাৰ কাৰণ সকলোৱে বুজি নাপায়। কোনোবাই আপোনাৰ পৰা কিবা সহায় বিচাৰিলে নিশ্চয়কৈ সহায় কৰিব, কাৰণ আপোনাক অন্ততঃ ভগৱানে সহায় বিচৰাজনৰ পৰিৱৰ্তে সহায় কৰিব পৰাজনৰ শাৰীত ৰাখিছে। ভাল সময়ৰ অপেক্ষাত ৰৈ নাথাকিব। আজিৰে পৰা লক্ষ্য প্ৰাপ্তিৰ বাবে সম্পূৰ্ণ শক্তি লগাই দিয়া। সফলতা অপেক্ষাত নাহে, কৰ্ম কৰিলেহে পোৱা যায়। আধা বাটত এৰি থৈ যোৱা মানুহ বহুত পালোঁ। এতিয়া মাথো সেইজনলৈ অপেক্ষা যি জীৱনৰ অন্তিমটো মুহূৰ্তলৈকে আপোনাৰ কাষত থাকে। সাহস দিয়াজন অচিনাকি হ'লেও হৃদয়ত স্থান পায়, কিন্তু বিপদৰ সময়ত এলাগী কৰাজন তেজৰ সম্পৰ্কৰ কোনো আপোন হ'লেও হৃদয়ত কেতিয়াও স্থান নাপায়। ধুনীয়া দেখি প্ৰেম কৰাটো ডাঙৰ কথা নহয়। গোটেই জীৱন তেওঁৰ প্ৰেমত পৰি সুখে দুখে ধুনীয়াকৈ জীৱন কটাব পৰাটোহে আচল কথা। ধন্যবাদ।